হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ভালে। বৰ্তমান মই আছোঁ চাপৰমুখ প্লেটফৰ্মত। চ' মামা আহি আছে গুৱাহাটী যাবৰ কাৰণে, মামা ল'ৰাৰ মাহী ল'ৰাৰ বিয়াৰ কাৰণে। চ' মামা কামপুৰৰ পৰা আহি আছে গুৱাহাটী যাব। মই আছোঁ চাপৰমুখ ষ্টেচনত। ভাবিলোঁ মামালৈ এটা সৰু গিফ্ট লৈ আহিলোঁ, বিয়াত পিন্ধিবৰ কাৰণে কুৰ্তা। তো চাই থাকক ভিডিঅ'টো আপোনালোকে শেষলৈ। এতিয়া মই বৰ্তমান অভাৰব্ৰিজৰ ওপৰত উঠি ৱেইট কৰি আছোঁ মামা অহালৈ। ট্ৰেইনখন কোনফালৰ পৰা আহিব সেয়াই আৰু ট্ৰেইনখন আহিব এইফালৰ পৰা। তো মই ৱেইট কৰি আছোঁ আৰু মই এতিয়া বৰ্তমান এয়া চাই আছোঁ আহিব বুলি। বৰ্তমানলৈকে অহা নাই। তো আহিব আৰু আহিলে মই তললৈ নামি যাম আৰু। এইটো বৰ বেছি ডাঙৰ গিফ্ট নহয়, সৰু গিফ্ট 40 চাইজৰ হয়। সেয়ে 40 চাইজ এইটোৱে আৰু। ফাইনেলি দিন আহি পালে। লাষ্টৰ পৰা 2 নম্বৰ দবাত আছে মামা। এতিয়া মই লগ কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। নালাগে মই কাইলৈ সন্ধিয়াই পামগৈ। অঁ যাব গৈ থাকোঁ। মই আকৌ এমিনেটৰ ঘৰ পামগৈ। এমিনেটৰ ঘৰ পামগৈ এতিয়া আকৌ। অঁ তামোল পুলি ৰ'ব লাগে। গৈ থাকিব হা। অঁ দিয়ক। মামাক বিদায় দিলোঁ। এতিয়া মানুহৰ হুলস্থুল ধেৰ, সেইকাৰণে মই বেকগ্ৰাউণ্ডত আৱাজটো ধেৰ কাৰণে মই অডিঅ' ৰেকৰ্ডিং কৰি দিলোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে চাই প্লিজ লাইক কমেণ্টত জনাব। আৰু নেক্সট গুৱাহাটী যোৱাৰ ভিডিঅ' আহি আছে। দিলে বাই বাই।